নমস্কাৰ। ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ UPPL দলৰ ফালৰ পৰা যি মনোনীত প্ৰাৰ্থী সন্মানীয় নেৰচন বড়ো ডাঙৰীয়া তেখেতৰ আজি ওদালগুৰি কোৰ্টত নমিনেশ্যন জমা দিয়া হ'ল আৰু আজিৰ এই নমিনেশ্যন দিয়াত আমাৰ ৪৫ নং ভেৰগাঁও সমষ্টিৰ পৰা হাজাৰ হাজাৰ মানুহে অংশগ্ৰহণ কৰিলে আৰু যেটো আমি ভাবিছিলো কম মানুহ লৈ ফালে আমি নমিনেশ্যন দিম বুলি আমি ভাবিছিলো আৰু ইয়াৰ ফলত আমি ইমানখিনি মানুহ আমি খবৰ দিয়া নাছিলো আৰু তথাপিও খবৰ নিদিলেও হাজাৰ হাজাৰ মানুহে ওলাই আহিল নিজা নিজা ব্যক্তিগত গাড়ীসমূহ লৈ ফালে ওলাই আহিল সঁচাকৈ খুব মানে এটা ভাল এটা আনন্দৰ দিন আৰু আমাৰ ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিত আমাৰ সন্মানীয় UPPL দলৰ মনোনীত প্ৰাৰ্থী নেৰচন বড়ো ডাঙৰীয়া তেখেতে জিকাটো খাটাং হৈ গ'ল আজিৰ এই ছবিয়ে দেখুৱালে আৰু ইয়াত অন্য দলৰ প্ৰাৰ্থীয়ে যে জিকিব নোৱাৰে এইটো আজি ফাইনেল হ'ল যিয়ে নহওক মোৰ তৰফৰ পৰা নেৰচন বড়ো ডাঙৰীয়া তেখেতক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইয়াৰ লগতে আমি ভেৰগাঁও ব্লক কমিটিৰ আমাৰ সন্মানীয় সাধাৰণ সম্পাদক আছে তেখেত ৰাজীৱ বৰা ডাঙৰীয়া আমাৰ সম্পাদক অজয় সিংহ ডাঙৰীয়া তেওঁলোকেও আছে আৰু লগতে কোষাধ্যক্ষ আছে আমাৰ বিভিন্ন বিষয়ববীয়া আছে আমাৰ ননাই চাৰফাং ব্লক কমিটিৰ সভাপতি মহেন্দ্ৰ বড়ো ডাঙৰীয়াৰ লগত আছে এনেকৈ আমাৰ যে আমি এই আজি প্ৰেছ মিটৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ আমি দেখিবলৈ পাইছোঁ ডিমাকুচি মিডিয়াৰ জৰিয়তে আমি যোৱাকালি দেখিবলৈ পাইছোঁ যে আমাৰ ভেৰগাঁও ব্লক কমিটিৰ এজন উপসভাপতিৰ দায়িত্বত থকা সন্মানীয় ৰুমল দৈমাৰী ডাঙৰীয়া আৰু লগতে জেনেৰেল ছেক্ৰেটাৰী সাংগঠনিক বিজু বিষ্টা ডাঙৰীয়া আৰু লগতে সম্পাদক হিচাপে কেইটামান দিনৰ আগত দায়িত্ব পোৱা তেখেতে BPF দলৰ এজন কৰ্মী আছিলে আগতে ইলেকশ্যনৰ BTC ইলেকশ্যনৰ সময়ত আমাৰ লগত যোগদান কৰিছিলে সন্মানীয় আমাৰ ভৱ বসুমতাৰী ডাঙৰীয়া তেওঁলোকে তিনিজনক BPF দলত যোগদান কৰা আমি দেখিবলৈ পাইছোঁ আৰু তেওঁলোকে কোনোবা ৰিজিগনেশ্যন দিছে আমাক পঠিয়াই দিছিলে ৬টা বজাত তেওঁলোকে জইন কৰিছে ৬টা 10-15 মানতে আৰু কোনোবা এজনে ৰিজিগনেশ্যন দিছে 8টা বজাত কিন্তু জইনিংটো হৈছে তাৰ আগতে 6টা বজাত তেওঁ ৰিজাইন নিদিয়াকৈ তেওঁ আগতীয়াকৈ জইন হ'ল 6টা বজাত তাৰপিছতহে 8 বজাত তেওঁলোকে ৰিজাইন লেটাৰটো আমালৈ পঠাই দিছে যিয়ে নহওক আমি তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিটো দলতে নাযাক কিয় ৰাইজৰ কাৰণে দলৰ কাৰণে ভাল কাম কৰাৰ কাৰণে চিন্তা কৰক যে আমাৰ এই ভেৰগাঁও অঞ্চলত বা ভেৰগাঁও সমষ্টিত আমি যিখিনি দেখিবলৈ পাইছোঁ শুনিবলৈ পাইছোঁ আমি বেলেগ অন্য জাগাৰ কথাটো আমি ক'বলৈ নাযাওঁ কিন্তু বিশেষকৈ আমাৰ এই ৪৫ নং ভেৰগাঁও সমষ্টিত আমি শুনিবলৈ পাইছোঁ দেখাও পাই আছোঁ যে BPF দলৰ বিশেষকৈ ইয়াত BPF দলৰ প্ৰাৰ্থী আছে সন্মানীয় মহেশ্বৰ বড়ো ডাঙৰীয়া তেখেতক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BPF দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতকো গতিকে তেওঁলোকৰ ইয়াত যেহেতু BPFৰ প্ৰাৰ্থী আছে ইয়াত আৰু BJPৰ প্ৰাৰ্থী নাই তেওঁলোকে NDA হিচাপে তেখেতক দিছে BJPৰ ফালৰ পৰা তেখেতক সহযোগ কৰাৰ কথা কৈ আছে যেহেতু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যিয়ে নহওক BPF দলৰ কিছু নেতা পালি নেতা কাৰ্যকৰ্তাবিলাকে এনেকৈ মানে তেওঁলোকে অপপ্ৰচাৰ তেওঁলোকে চলাই আছে ভিতৰে ভিতৰে মানে ওপৰত নহয় যে মানুহবিলাকক এটা আশ্বাস দিছে যে আমাৰ লগত যদি আহে তেতিয়াহ'লে আপোনালোকক আমি 2 লাখ টকা এই IBSটো আপোনালোকক লগে লগে আমি কৰোৱাই দিম আমি লিষ্ট কৰিয়ে আছোঁ আৰু কাবাক কৈছে বোলে 10,000 টকাকৈ IBSটো আমি লগে লগে সোমাই দিম আপোনালোকে UPPL কৰি ফালে কি পাইছে হয় আমাৰ UPPL দলত পাৱা নাপাওক লৈ ফালে বেছি গুৰুত্ব নিদিয়াকৈ দলৰ কাৰণে কাম কৰা বহুত মানুহ আছে কাৰণ সৰু এটা সমষ্টিত
আৰু সাধাৰণ এই আমাৰ কাউন্সিলৰ পৰা চবকে সন্তুষ্ট কৰিব নোৱাৰে, সেইটো সকলোৱে জানে। তো চবকে প্ৰতিটো ঘৰে ঘৰে প্ৰতিজনকে এটা এটা আঁচনি দি পেলাই সন্তুষ্ট কৰাও সম্ভৱ নহয় 5 বছৰত। গতিকে ইয়াত কোনোবা পাব, কোনোবা নাপাব, কোনটোবা কোণাত কাম হ'ব, কোনটোবা কোণাত হয়তো নিশ্চয় থাকি যাব পাৰে। গতিকে ইয়াকে সুযোগ লৈ পেলাই আমাৰ UPPL দলৰ কিছু কৰ্মীবিলাকক BPF দলৰ কিছু কৰ্মকৰ্তাই এনেকুৱা কৈছে বোলে যে আপোনালোকে UPPL কৰি পেলাই কি পাইছে। তেতিয়া আমাৰ মানুহখিনিতো ক'বই, পাৱাটো পাৱা বুলি ক'ব, নাপাৱাটো পোৱা নাই বুলিহে ক'ব। আৰু যেতিয়া পোৱা নাই বুলি ক'ব, তেতিয়া বোলে কয় মানে তাত থাকি কি লাভ হ'ব, আমাৰ লগত আহক। আমিতো গোটেইখিনি যিখিনি কৰ্মী আছে, আমাৰ নেতা কৰ্মী আছে, চবেই আমাৰ 10,000 টকাটো চবেই পালা। আৰু আমাৰ নেতা কৰ্মীবিলাককে 2 লাখ টকা IBSটোও মানে দিয়া হৈছে। কোনো বাহিৰা মানুহক আমি দিয়া হোৱা নাই। যোনে আমাৰ দলত যোগদান কৰিব, যোনে আমাৰ সদস্য হ'ব, তেওঁলোককে আমি দিয়া হ'ব। আৰু তেওঁলোকক আমি দি আছো, আমিও পালো। সেনেকুৱা কৈ মানুহবিলাকক বোলে মানুহৰ মাজত এনেকৈ সোমাই দিছে। আৰু কিছু মানুহে চাদা চিধা মানুহবিলাকে ভাবিও মানে যে হয় যোৱাটো ভালেই হ'ব নেকি, এনেকুৱাও লাগে। আৰু কিছুমান যদি হয় মই পাইছো 10,000 টকা পাইছো, মই 15,000 টকা কিবা এটা IBS পাইছো, এই 10-15,000 কি ডাঙৰ কথা, আমাৰ 2 লাখ টকাকৈ দি আছে, আহক আমাৰ লগত। সেইমতে বোলে আধাৰ কাৰ্ড লৈছে, কিবা কিনি ডকুমেণ্টছ খুজিছে, লিষ্ট বোলে কৰি আছে, কোনোবা বোলে কম্পিউটাৰত এনাই মিছা মিছাকৈ টাইপ কৰে। সেনেকুৱা মিছা মিছা কথা কৈ পেলাই মানুহবিলাকক বিভ্ৰান্তি সৃষ্টি কৰাৰ কাৰণে অপচেষ্টা চলাই আছে। আৰু কিছুমান মানুহক এনেকুৱাও কৈছে বোলে যে আমাৰ লগত আহক, আপোনাক 30,000 টকা দিম, আৰু বছৰত আপোনাক আমি দুটাকৈ স্কিম দি যাই থাকিম। সেনেকুৱাও প্ৰলোভন দি থকা বুলি আমি গম পাইছো, আমাৰ কৰ্মীবিলাকক আমাক জনাই আছে। গতিকে সেইবিলাকৰ অপপ্ৰচাৰ কৰি পেলাই বহুতখিনি আমাৰ মানুহবিলাকক আমাৰ মানে সহজ সৰল এই সৰ্বসাধাৰণ আমাৰ যিখিনি কৰ্মী আছে, ভোটাৰ ৰাইজ আছে, তেওঁলোকক মানে BPF ফালে নিয়াৰ কাৰণে বহুত চেষ্টা কৰি আছে। তাতে বহুত মানুহে মানা নাই, গুৰুত্বও দিয়া নাই, যোৱাও নাই। কিন্তু 2-এজন ব্যক্তিয়ে তাৰ বলি হৈছে। আৰু এই বলিত আমাৰ নিশ্চয় আমাৰ দলত আমাৰ লগত একেলগে কাম কৰা সন্মানীয় ৰুমাল দৈমাৰী ডাঙৰীয়া, তেখেতে ভাইচ প্ৰেচিডেণ্ট আছিলে ব্লকৰ, আৰু সাংগঠনিক সম্পাদক আছিলে আমাৰ বিজু বিষ্টা ডাঙৰীয়া। নিশ্চয় তেওঁলোককো হয়তো কিবা কিনি প্ৰলোভন দিব পাৰে, যাৰ ফলত নেকি তেওঁলোকে মানে ভালকৈ চিন্তা চৰ্চা নকৰাকৈ ঘপককে তেওঁলোকে যাই পাবও পাৰে। গতিকে নিশ্চয় তেওঁলোকে গৈ ফালে গম পাব। আৰু ইতিমধ্যে কিজানি এই 2-3 দিনত নিশ্চয় গমেই পাইছে কিজানি BPF দলৰ যে আমাৰ 45 নং ভেৰগাঁও সমষ্টিত তথা আমাৰ পৰিষদীয় হিচাপেও 32 নং ভেৰগাঁও সমষ্টিত BPF দলৰ কি স্থিতি হৈ আছে, নিশ্চয় তেওঁলোকে গৈয়ে কিজানি গম পাইছে। আমিতো এতিয়া শুনিবলৈ পাইছো যে তেওঁলোকক মানে হাথিয়াৰ নিচিনা ব্যৱহাৰ কৰা বুলি আমি 2 দিনতে গম পাইছো। কিমান হয়তো আমি নাজানো, আমি শুনিবলৈ পাইছো। কাৰণ তেওঁলোকক মানুহ জুইনিং দিয়াৰ কাৰণে বা জুইনিং দিব লাগে বুলি BPF দলৰ ফালৰ পৰা বহুত হেঁচা দিছে তেওঁলোকক, যে আপোনালোকে মানুহ যদি আনিব নোৱাৰে, আপোনালোকে কিহৰ লিডাৰ, আপোনালোকে যদি ইমানখিনি যদি কাম কৰিছিলে UPPLত, ইমান যদি ডাঙৰ নেতা আছিলে, তেতিয়াহ'লে আপোনালোকৰ লগত কিয় মানুহ অহা নাই, সেই কথাটো তেওঁলোকক মানে কৈ থকা বুলি আমি শুনা পাইছো। গতিকে তাৰ কাৰণে তেওঁলোকেও হয়তো আমাৰ মানুহবিলাকক য'তে ত'তে ফোন কৰি আহক, কোনো নাথাকিব ৰ, আমাৰ লগত আহক, উমুক দিম তুমুক দিম, হয়তো নিশ্চয় তেওঁলোকেও বাধ্যত ক'বলগীয়া হ'ব পাৰে। গতিকে আমি অনুৰোধ জনাইছো, এনেকৈ কেইটামান নেতা এনেকৈ ওলাইছে যে মিছা মিছা কথা কৈ পেলাই মানুহবিলাকক বিভ্ৰান্তি সৃষ্টি কৰি পেলাই আমাৰ UPPL দলৰ মানুহবিলাকক আৰু এই যে BJP কৰা মানুহবিলাককো তেওঁলোকে যোগদান কৰাই থকাৰ কাৰণে অপপ্ৰচাৰ চলাই আছে। আমি শুনা পোৱা মতে এতিয়া BJP আৰু BPF যেহেতু BTCত এলায়েন্সত চৰকাৰ চলি আছে, ষ্টেটতো চলি আছে, গতিকে তথাপিও BJPৰ মানুহখিনিকো বোলে বহুত কিবা কিনি ঠকাই ফালে তেওঁলোকক মানে BPFক যোগদান কৰোৱাৰ কাৰণে চেষ্টা চলাই আছে বোলে আমি শুনা পোৱা। ইয়াৰ কাৰণে আজিৰ তাৰিখত আমি অনুৰোধ জনাইছো, আমাৰ UPPL দলৰ কষ্ট কৰি যিমানখিনি দলক শক্তিশালী কৰাত আমাৰ সহায় কৰিলে, কাম কৰি আহিছে,
তেওঁলোকে যাহাতে মিছা প্ৰলোভনত যাহাতে নাযায়, ইয়াৰ কাৰণে আমি ভেৰগাঁও ব্লক কমিটিৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ। কাৰণ এই অহা এছেম্বলি ইলেকশ্যনত উল্টাকৈ হ'বলৈ গৈ আছে যে BTC ইলেকশ্যনত যেনেকৈ BPF 28টা সিট পাই ফালে তেওঁলোকে পাবলৈ সক্ষম হৈছিলে, মানে চৰকাৰ চলাবৰ কাৰণে সক্ষম হৈছিল। আমি ভাবাই নাছিল তেওঁলোকে যে 28টা পাব, তেওঁলোকেও ভাবা নাছিল যে 28টা পাব, তেওঁলোকেও ভাবিছিল 15-16টা মানহে পাব। কিন্তু তাৰ কিবা এটা ষড়যন্ত্ৰ থাকিল, এইটো আৰু বুজিবৰ কাৰণে বাকী নাই, সকলোৱে গম পালে। গতিকে আজি তেওঁলোকে NDAত নাই, UPPL আৰু BJP NDAত থাকি ফালে মানুহবিলাকৰ ঘৰ উচ্ছেদ কৰি দিলে, বহুত বৰবাদ কৰি আছে, দুখীয়া পৰিয়ালৰ ঘৰবিলাক ভাঙাই দি আছে, নানা ধৰণৰ কথাবিলাক মানুহবিলাকৰ মাজত সোমাই দিছিলে BTC ইলেকশ্যনৰ আগত। আৰু আমি ম্যাদী পট্টা দিম, নানা ধৰণৰ কিবা কিনি কৰি দিম, বা ST মানে ট্ৰাইবেলবিলাকৰ হেৰিত সোমাই দিম, এই নানা ধৰণৰ কথাবিলাক কৈ ফালে তেওঁলোকে জয়ী হ'বলৈ সক্ষম হৈছিল। গতিকে আজিৰ তাৰিখত দেখিবলৈ পালে, ৰাইজে গম পালে, যাৰ ফলত নেকি আজি 19 নম্বৰ থুৰিবাৰীৰ বৰ্তমানৰ চৰকাৰত থকা MCLA মহোদয় তেখেতে মানে ৰিজাইন দি ফালে আজি মানে তেওঁলোকে মানে BPFৰ পৰা ওলাই আহিলে, মানে ৰিজাইনে দি দিলে। কিহৰ কাৰণে? নিশ্চয় তেওঁলোকে বুজি পাইছে আজিকালি আৰু কাকো ঠকাব নোৱাৰে, যেহেতু BJPৰ লগত নাথাকো বুলি কৈ এতিয়া আৰু BJPৰ লগত থাকি ফালে তেওঁলোকে একেলগে চৰকাৰ গঠন কৰিছে। আমাৰ তৰফৰ পৰা কোনো অবজেকশ্যন নাই যে তেওঁলোকে BJP বিলাকৰ লগত থাকি চৰকাৰ গঠন কৰে, না কংগ্ৰেছৰ লগত থাকি কৰে, না কোনোবাৰ লগত থাকি ফালে চৰকাৰ গঠন কৰে, আমাৰ ক'বলগীয়া নাই। কিন্তু যিখিনি মিছা কথা কৈ ফালে যে তেওঁলোকে মাইনৰিটি ভোটখিনি পাইছিলে, কিন্তু তেওঁলোকৰ মনত বহুত আঘাত পাইছে। যিয়ে নহওক, সেইবিলাকৰ নিচিনা মিছা কথাবিলাক কোৱাৰ কাৰণে হয়তো নিশ্চয় আমাৰ সতীৰ্থ দুজন মানে তাতে BPF দলত গৈছে। তেওঁলোকে BPF দলৰ কাৰণে ভাল কাম কৰক আৰু দলক মানে আগুৱাই নিয়াৰ কাৰণে কাম কৰক, আমাৰ ক'বলগীয়া নাই। এই পলিটিক্সটো পাৰ্টিটো কাৰো পাৰ্মানেণ্ট নহয়, কোনোবা দল সলাসলিটো কৰিয়ে থাকে। গতিকে আমি অনুৰোধ জনাইছোঁ যে সঁচা কথা কৈ ফালে ভাল কাম কৰক, দুখীয়া পৰিয়ালৰ কাৰণে কাম কৰি দিয়াৰ কাৰণে চিন্তা কৰক, বিভিন্ন জাতি জনগোষ্ঠীৰ লৈ ফালে সকলোৰ কাৰণে কাম কৰাৰ কাৰণে চিন্তা কৰক। আমিও সেনেকুৱা কাম কৰা ব্যক্তিসকলক আমিও সহায় কৰিম আৰু সেনেকুৱা চিন্তাধাৰাৰে আগবাঢ়ি যাক, আমাৰ একো ক'বলগীয়া নাই। কিন্তু যে নিজৰ ব্যক্তিগত স্বাৰ্থটো যদি পূৰণ কৰাৰ কাৰণেহে যদি কিছুমান কথা কৈ ফালে মানুহবিলাকৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি দিয়ে, তেতিয়াহ'লে মানে মানুহবিলাকে কিন্তু বুজি পাবৰ কাৰণে বেছি সময় নালাগে। কাৰণ আমাক কিছু ভেৰগাঁও ব্লক কমিটিৰ মানুহখিনিকো কিছুমান ব্লেম দিয়া বুলি আমি গম পাইছোঁ, যে কিছুমান মানুহবিলাকে সেনেকুৱাও কৈছে যে 2 দিনমান পিছত ভেৰগাঁৱত আৰু UPPL হিচাপে নাথাকিব। বহুকেইটা প্ৰাইমাৰীয়ে মানে এই ৰিচেণ্টলি ৰিজাইন দি ফালে BPFত যোগদান কৰিব, ইয়াত আৰু UPPL হিচাপে নাথাকে। ব্লক কমিটিৰ উমেনবিলাক গোটেইকেইটা ৰিজাইন দিব ওলাইছে, ইউথৰো গোটেইকেইটা ৰিজাইন দিব ওলাইছে। এইকেইদিনৰ ভিতৰতে চব মানে BPFত যোগদান কৰিব আৰু কোনো নাথাকে। সেই বুলি মানে এইটো কোণাত কোনোবা যাব, এইটো কোণাৰটো লগাই দিব, এইটো কোণাত যাব, এইটো কোণাৰ মানুহখিনি লগাই দিব, এই দক্ষিণ চাইডৰ মানুহখিনি উত্তৰে লগাই দিব, উত্তৰৰ মানুহখিনি দক্ষিণ চাইডে লগাই দিব। এই ধৰণৰ আমাৰ মাজত সেইখিনি খাংখেলি লগাই ফালে মানে অপপ্ৰচাৰ চলোৱা মানে যি কাম কৰি আছে, সেইটোৰ কাৰণে আমাৰ UPPL দলৰ সকলো কাৰ্যকৰ্তাবিলাকক সাৱধান থাকিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ফোনৰ যোগেদিয়ে হওক, কাৰোবাক ঘৰত যাই হ'লেই হওক, বহুত মিছা কথা কৈ ফালে কিছুমান কাম কৰাৰ কাৰণে চিন্তা কৰিছে। গতিকে আমি নাজানো যে আমাৰ UPPL দলৰ আমি যে একেলগে কাম কৰিছিলোঁ, আমাক যে কি ভাবি ফালে তেওঁলোকে দল সলালে বা কি কৰিছে আমি নাজানো। যিয়ে নহওক, কিছুমান এনেকৈও থাকে যে চৰকাৰৰ লগত থাকি ফালে মানে চৰকাৰ নাথাকিলে নিজকে ক'ত থাকোঁ ক'ত নাথাকোঁ এনেকৈ ভাবি ফালে লগেও এনেকুৱা দল সলাও মানুহ আমি দেখিবলৈ পাইছোঁ আৰু হয়ও এনেকুৱাও থাকে। গতিকে যিয়ে নহওক, মই সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোনে যিটো দলতে নাথাকক কিয় ভাল কাম কৰি যাক, ৰাইজে ভাল পাব, ভাল কথাবিলাক কওক, ৰাইজে ভাল পাব। যিখিনি ক'ব নালাগা সেইখিনি ক'ব নালাগে। যেতিয়া ৰাইজৰ মাজত ভাল কথাখিনি ক'ব,
সকলোকে সমানভাৱে নিয়া চিন্তা কৰিব, তেতিয়া সকলো ৰাইজে ভাল পাব, সকলোৰে লগত পিছে পিছে সকলো ৰাইজে গুচি যাব। গতিকে আজি আমি যিমানখিনি পাৰোঁ UPPL দল হিচাপে ভেৰগাঁও ব্লক কমিটিয়ে হওক, ননাই চেৰপাং ব্লক কমিটিয়ে হওক, খৈৰাবাৰী ব্লক কমিটিয়ে হওক, আমি 45 নং ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত যিমানখিনি UPPL দলৰ কৰ্মকৰ্তা আছে, আমি সকলোৱে দুখীয়া পৰিয়ালৰ কাৰণে কাম কৰি দিয়াৰ কাৰণে আমি চিন্তা কৰিছোঁ, চেষ্টা কৰিছোঁ। ৰাইজৰ ভাল কাম কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। যিমান পাৰোঁ আমি কাম কৰাৰ কাৰণে আমি চেষ্টা কৰি যাম। তাত আমাৰ খালি লাগে ৰাইজৰ সহায়। আমি আশা কৰিছোঁ অনাগত দিনত কোনো কাৰো কথা নোলোৱাকৈ আমাৰ UPPL দলৰ মনোনীত প্ৰাৰ্থী সন্মানীয় নেৰচন বড়ো ডাঙৰীয়াক আমাৰ ট্ৰেক্টৰৰ ছবিত ভোট দি পেলাই জয়যুক্ত কৰি যাতে আকৌ আমাৰ এই বিটিআৰত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে আৰু ডেভেলপমেণ্টৰ কাম কৰাৰ কাৰণে যাতে সহযোগ কৰে, আগভাগ লয়, তাকে অনুৰোধ জনাইছোঁ।